আজি 3 ডিসেম্বৰ ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চন উইথ ডিজেবিলিটিজ সমগ্ৰ বিশ্বতে দিব্যাংগ দিৱস হিচাপে পালন কৰা হয় আৰু আমি সমগ্ৰ শিক্ষা জালাহৰ পৰা এই হিমগিৰি বড়ো মিডিয়াম হাইস্কুলত এইবাৰ আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটি আমি এই অঞ্চললৈকে এইকাৰণে আনিছোঁ যে এই অঞ্চলৰ যিসকল দিব্যাংগ শিশু বা যিসকল ব্যক্তি আছে সমাজত আজি এটা ইয়াৰ জৰিয়তে এৱাৰনেছ সৃষ্টি হৈছে। আমি প্ৰচেছনৰ জৰিয়তে তেওঁলোকক অলপ হ'লেও আমি জনাব বিচাৰিছোঁ যে দিব্যাংগ শিশুসকলে শিক্ষা পাব পাৰে আৰু তেওঁলোকে এলাগী নহয়, তেওঁলোকৰ কাৰণে বিভিন্ন সা সুবিধা আছে। আমি আজি তেওঁলোকৰ মাজত দিনজোৰা কাৰ্যসূচীত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ জালা খণ্ডৰ অধীনত 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে HSLC ভালকৈ পাছ কৰিছিল। তেওঁলোকক আমি আজি সম্বৰ্ধনা জনোৱাৰ এটা ব্যৱস্থা কৰিছোঁ। আমাৰ ইয়াত আজি উপস্থিত আছে এই অঞ্চলৰ MCLA ছাৰ আৰু এই বিভিন্ন VCDCৰ চেয়াৰমেনসকল বা অন্যান্য SSBৰ বিষয়ববীয়াসকল উপস্থিত আছে আৰু মবিলিটি ইণ্ডিয়া এইচৰ বিষয়ববীয়াসকলে তেওঁলোকৰ যি এটা মানে তেওঁলোকৰ হেৰিবিলাক আছে, সঁজুলিবিলাক আছে, ইয়াত নিদৰ্শন দেখুৱাই গৈছে। লগতে আমি এটা এক্সিবিশ্যনৰ ব্যৱস্থা কৰিছোঁ, যিটোত আমাৰ দিব্যাংগ ল'ৰা ছোৱালী কৰবী দাস আৰু প্ৰাণজিৎ দাস তেওঁলোকৰ বিভিন্ন যিবিলাক হাতে বোৱা কাপোৰ কানি আছে বা অন্যান্য বস্তু আছে এইবিলাক আমি দেখুৱাইছোঁ, যাতে তেওঁলোকৰ এই মানে যিটো তেওঁলোকে আৰু সুবিধা পালে ইয়াতকৈ আৰু বহুতখিনি দেখুৱাই দিব পাৰিব, আগবাঢ়ি যাব পাৰিব। তো এনেকুৱা ধৰণৰ আমি এই আজি দিনজোৰা কাৰ্যসূচীত সকলোৰে সহযোগত আমি সকলোমে পালন কৰি আছোঁ আৰু কিছু মুহূৰ্ত বাকী আছে আজিৰ দিনটোৰ ভিতৰত।